ঘন ক'লা চেলাউৰি। সেয়ে আমি প্ৰতিগৰাকী নাৰীয়ে এই চেলাউৰিযোৰক বিভিন্ন ধৰণে সজাই পৰাই ৰাখোঁ। কিন্তু বৰ্তমান পৰিস্থিতিত আমি বহুদিন হ'ল এই চেলাউৰিযোৰক মূল সৌন্দৰ্যৰ আকৰ্ষণৰ মূল এই চেলাউৰিযোৰক আমি সজাব পৰা নাই। সেয়ে মই আজি এই ভিডিঅ'টি বনাইছোঁ আপোনালোকলৈ ঘৰতে সহজ পদ্ধতিৰে কেনেদৰেনো নিজৰ চেলাউৰিযোৰক সজাই পৰাই ৰাখিব পাৰি তাৰ ওপৰত। তাৰ বাবে প্ৰয়োজন হ'ব যিকোনো তেল কম্পাউণ্ডাৰ অকণমান, তুলা অকণমান, নাৰিকলৰ তেল লৈছোঁ, যিকোনো তেল ল'ব পাৰে, লগতে সৰু কেঁচি এখন, টুইজাৰ এডাল আৰু আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰীটো হৈছে এয়া ভিটৰ হেয়াৰ ৰিমুভেল ষ্ট্ৰিপ। এই ষ্ট্ৰিপটো 199 টকাত কিনিবলৈ পায় আৰু ইয়াৰ ভেলিডিটি প্ৰায় 3 বছৰ থাকে। ইয়াত সৰ্বমুঠ 20টা ষ্ট্ৰিপ থাকে। জেনেৰেলি ইয়াক হেয়াৰ ৰিমুভেলৰ কাৰণে ইউজ কৰা হয় যদিও মই আজি থ্ৰেডিঙৰ বাবে ইয়াক ব্যৱহাৰ কৰিম। মুখখন মই ভালদৰে ফেচ ৱাছেৰে ধুই ল'লোঁ যাতে কোনো ক্ৰীম আদি তেলতীয়া ভাৱ নাথাকে। ইয়াৰ পাছত পাউডাৰ অকণমান লগাই লৈছোঁ অকণমান শুকান ভাৱটো আনিবৰ কাৰণে। তাৰপিছত ফণি এখনেৰে মই নিজৰ ইচ্ছা অনুসৰি শ্বেপটো দি লৈছোঁ, যোনে যেনেকৈ দিয়ে, ভি শ্বেপ হওক, ৰাউণ্ড শ্বেপ হওক। আৰু ইয়াৰ ভিতৰ ষ্ট্ৰিপটো মই প্ৰায় আধা ইঞ্চিমান বহলকৈ এনেকৈ কাটি লৈছোঁ। এতিয়া ষ্ট্ৰিপটো গুচাবলগীয়া নোমখিনিৰ ওপৰত এনেদৰে লগাই দিব লাগিব আৰু আঙুলিৰে অকণমান হেঁচুকি দিলে হ'ল। আৰু লক্ষ্য ৰাখিব নোমখিনি গুৰিটো যিটো ফালৰ পৰা গজি উঠিছে তাৰ অপজিট ফালৰ পৰা আমি ষ্ট্ৰিপটো টানি উলিয়াব লাগিব। ইয়াতে নোমখিনি মোৰ ওপৰৰ পৰা তলৰ ফালে গজিছে, তো সেইকাৰণে মই তলৰ পৰা ওপৰৰ ফালে টানি দিছোঁ ষ্ট্ৰিপটো। এবাৰ ব্যৱহাৰ হোৱাৰ পাছত ষ্ট্ৰিপটো ভালদৰে এনেদৰে দুটা মূৰ লগাই কাগজ এখনত থৈ দিব, কাৰণ ইয়াৰ আঠাটো খুবেই লিকটীয়া, কাপোৰ আদিত লাগিলে গুচাবলৈ বৰ দিগদাৰ। এতিয়া এইখিনিত মই নাৰিকলৰ তেল তুলা অকণমানত লগাই মচি দিলোঁ আঠাখিনি গুচাবৰ কাৰণে। আকৌ ক'ৰবাত ৰৈ গৈছে যদি এনেদৰে মই আকৌ চাই উঠাই দিছোঁ। এতিয়া মই এইটো ছাইডেও একে পদ্ধতিৰে উঠাইছোঁ। এয়া চাওক কেনেদৰে অপজিট ডাইৰেকশ্যনত মই ষ্ট্ৰিপটো টানি দিছোঁ। ষ্ট্ৰিপটো লগাওঁতে খুব সাৱধানে লগালে হ'ল, অকণমান আইনাত ওচৰৰ পৰা চাই লগালে হ'ল। যিখিনি নোম উঠাব লাগে তাৰ ওপৰতে ষ্ট্ৰিপটো লগাব, নহ'লে নুঠাবলগীয়া ঠাইৰো নোম গুচি যাব। ওপৰৰ নোমখিনি গুচাবলৈতো সহজ, কিন্তু তলৰখিনিত আচল শ্বেপটো দিব লাগে তলৰখিনিতে। সেয়ে মই কলম এটাৰে এনেদৰে মোৰ নিজৰ ইচ্ছা অনুযায়ী শ্বেপটো আঁকি লৈছোঁ। এতিয়া মই সেই চিনটোৰ ওপৰত ষ্ট্ৰিপটো লগাই এনেদৰে নোমখিনি উঠাই দিছোঁ। প্ৰতিবাৰ নোমখিনি গুচোৱাৰ পাছত নাৰিকলৰ তেলেৰে এনেদৰে চাফা কৰি থাকিব আৰু ফণিখনেৰে অকণমান ফণিয়াই শ্বেপটো চাই ল'ব। আপোনালোকলৈ মোৰ এটা বিশেষ অনুৰোধ, এই পদ্ধতিটো সকলোৱে কৰাটো উচিত নহয়, কাৰণ যাৰ অলৰেডি থ্ৰেডিং কৰাৰ অভ্যাস আছে আনক কৰি দিয়ে তেওঁলোকৰ কাৰণে বেছি উপযোগী হ'ব, কাৰণ প্ৰেক্টিচৰ খুবেই দৰকাৰ। তথাপি কিন্তু থ্ৰেডেৰে কৰাতকৈ বহুখিনি সহজ হয়, মাত্ৰ অকণমান নজৰ আৰু সাধাৰণ অভ্যাস থাকিলেই হ'ল। যোনে হাত ভৰিৰ নোম উঠাই তেওঁলোকৰ কাৰণে বেছি সহজ হ'ব। আৰু ইমান টান বস্তু এটা চবৰে কাৰণে কৰিব নোৱাৰা বস্তু এটাও মই ভিডিঅ' বনাই দেখুওৱাৰ এটাই মোৰ উদ্দেশ্য। যিখিনি পাৰ্লাৰত কাম কৰা মানুহ আছে, পাৰ্লাৰ যাৰ আছে, তেওঁলোকেতো থ্ৰেডিং কৰিবলৈ যি সূতা ব্যৱহাৰ কৰি বা যিটো থ্ৰেড ব্যৱহাৰ কৰোঁ সেইটো কৰিব লাগিলে মুখৰ একেবাৰে ওচৰত আহিব লাগে মাস্ক নিপিন্ধাকৈ। কিন্তু এই পদ্ধতিটো অৱলম্বন কৰি গ্ৰাহক আৰু বিউটিচিয়ান দুয়োটাই মাস্ক পিন্ধি এটলিষ্ট যাৰ খুবেই জৰুৰী ইমাৰ্জেঞ্চি থাকে তেওঁলোকক থ্ৰেডিং কৰি দিব পাৰিব বুলি ভাবিয়ে মই এই ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ তেওঁলোকক অন্ততঃ উপকাৰ কৰিব। আৰু বাকী যিখিনি যাৰ অভ্যাস আছে তেওঁলোকেও হয়তো এনেকৈ কৰি নিজকে অকণমান সজাই পৰাই ৰাখিব পাৰিব। ষ্ট্ৰিপেৰে উঠোৱাৰ পাছত যি এডাল দুডাল নোম আছে ষ্ট্ৰিপেৰে উঠাব নোৱাৰাকৈ, সেইখিনি মই টুইজাৰেৰে এনেদৰে উঠাই
জনাই দিছোঁ। আমি সকলোৱে মহিলাখিনিয়ে অনুভৱ নিশ্চয় কৰে। থ্ৰেডিংখিনি নকৰিলে এনেকুৱা লাগে যেন বহুত কিবা যেন কৰা নাই, গাটোত যেন বহুত লেতেৰা লাগি আছে। তো মনটো খুবেই অশান্তি ভুগি থাকিবলগীয়া হয়। তো যোনে যদি পাৰে এনেদৰে থ্ৰেডিং কৰি আপোনালোকে নিজকে অকণমান সজাই ৰাখি নিজৰ মনটোক অলপ প্ৰশান্তি দিব পাৰে। আশা কৰোঁ আপোনালোকক কিছু হ'লেও মোৰ এই ভিডিঅ'টিয়ে সহায় কৰিব। নিজে নোৱাৰিলেও কোনোবা বেলেগৰ দ্বাৰাও আপোনালোকে এনেকৈ কৰি ল'ব পাৰে। যাৰ অকণমান হ'লেও থ্ৰেডিং কৰাৰ প্ৰেক্টিচ আছে তেওঁলোকৰ দ্বাৰাও কৰাই ল'ব পাৰে। কাৰণ যিহেতু মই কৈছোঁৱে মাস্ক পিন্ধিও এই পদ্ধতিৰে থ্ৰেডিং কৰিব পাৰে। বাকী নহ'লেও এটলিষ্ট থ্ৰেডিংটো কৰি থ'লে মনটো অকণমান শান্তি লাগি থাকে, যে অকণমান নিজকে চাফ চিকুণ যেন লাগে। সেয়ে মই এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য। এনেদৰে মই থ্ৰেডিং কৰি নিজকে মোৰো খুবেই ভাল লাগিছে, আজি মুকলি লাগিছে। আৰু এতিয়া মই এনেদৰে মোৰ ফৰহেডৰ নোমখিনিও মই উঠাই লৈছোঁ। ইয়াতো সেই একেই পদ্ধতি, অপজিট ডাইৰেকশ্যনত উঠাই ল'লে হ'ল পাউডাৰ অকণমান দি। এনেদৰে আপোনালোকে আপাৰ লিপছৰো উঠাব পাৰে। কষ্ট একেবাৰে কম বুলি ক'ব লাগিব। থ্ৰেডেৰে কৰাতকৈ বহু গুণে কষ্ট কম হয় এনেদৰে। ফুল ফিছৰো নোম উঠাব পাৰি যদিও মই নকওঁ, কাৰণ আমাৰ মুখৰ ছালখিনি বাকী ঠাইতকৈ যথেষ্ট কোমল হয়। সেয়ে মুখৰ নোম নুগুচোৱাই ভাল। আশা কৰোঁ ভিডিঅ'টিয়ে আপোনালোকক কিছু হ'লেও উপকাৰ কৰিব। আজিলৈ ইমানেই।